বহুত তেল হ'লে ভাল নাপাওঁ, সেইকাৰণে তেলটো কমকৈ দিম অলপ। এয়া পাঁচফোৰণ আছে, এইটো কি বুলি কয়, শুকান জলকীয়া আৰু সৰিয়হৰ দুটামান লৈছোঁ, বগা সৰিয়হ আৰু নহৰু এটা দিছোঁ তেলত দি দিম। পিঁয়াজখিনি দি দিম। আৰু অলপ তেল। অকণমান দে। অকণমান থৈ দিম। এইবোৰ জিৰা, ধনিয়া আৰু ক'লা এইটো কি জালুকো আছে, কালজিৰা আছে, এনেকৈ মিক্স মছলা মেথি চেথিও আছে আৰু সৰিয়হো আছে। এইবোৰ পিচি লোৱা হৈছে, তাতে জলকীয়া কেইটামানো পিচি লোৱা হৈছিলে। এইখিনি মিক্স মছলা হয়, চববোৰ আছে। এনেকৈ ঢালি দিম। সকলোবোৰ দি দিয়াই হ'ল এতিয়া, হালধি, নিমখ, মছলা, নহৰু, আদা পেষ্টখিনি সকলোবিলাক দি দিলোঁ। এয়া হাঁহৰ ফ্ৰাই ৰেডি হৈ গ'ল আৰু নমাব পৰা হৈ গ'ল। অলপমান খালোঁৱে, খাওঁ, এয়া আমাৰ